হেল্ল' আজি মাহঁতৰ ঘৰলৈ আহিছিলোঁ কালি আবেলি আৰু এতিয়া এনেই আছোঁ আৰু এতিয়া 1মান বাজিল নেকি আকৌ আবেলি ঘৰলৈ মানে শহুৰ ঘৰলৈ আকৌ যাবলৈ হ'ব এতিয়া মানে অলপমান এনেই পথাৰৰ ফালে যাওঁ বগৰী আছে খাবলৈ বগৰী খাওঁ আমি চবেই মিলিজুলি আহক এতিয়া কি আছোঁ পথাৰৰ ফালে আচলতে ঠাণ্ডা দিনত ৰ'দত বহি পেলাই টেঙা খোৱাৰ মানে সোৱাদেই বেলেগ এতিয়া আহি আছোঁ ভণ্টিহঁতো ইয়াত বহি আছে ৰ'দত আৰু মানুহজনো আহি আছে পিছত আছে কাৰোবাৰ লগত কথা পাতি আছে এতিয়া আহি আছোঁ বগৰী খাই লওঁ ৱাহ বহিয়ে আছে আৰু এইখিনি জেগা মানে বহুত বেছি ভাল লাগে আমাৰ ঘৰ এইফালে ঘৰ ন ঘৰৰ পিছ চাইডৰ এইখিনি জেগা এতিয়া পুখুৰী এটা আছে ডাঙৰ ফিচাৰী আছে কাৰণ এতিয়া পানী শুকাইছে এতিয়া শুকান দিন আৰু এইখিনি শুকাই যায় তাৰপিছত হ'ব আকৌ ইয়াতে মাছ দিয়ে বহি লৈছোঁ একেবাৰে বগৰী খাবিয়ে মানে কি এনেকৈ বহন দিছা বগৰী পাৰিয়ে আছে এইডোখৰতে বগৰীজোপা আছে ইয়াৰ পৰা আনি পেলাই একদম আমি এতিয়া খাম কোৱা কুটি আছে মানুহজন আহি আছে বগৰী খাবলৈ আস্তে আস্তে এইখিনি দেখিব ইমান বেছি ভাল লাগে আমাৰ পিছফালৰ জেগাখিনি কি বিধে দিলা দিয়ে থাকিবা এতিয়া বগৰী খাবলৈ ভাল লাগিছে ন একদম গৰমহে লাগি গৈছে গা পাটো নুধুলাই বহি আছে এইফালে চাওঁ টেঙা টেঙা ইনষ্টাগ্ৰামত ভিডিঅ' দিছে এতিয়া বগৰী খাই আহি গ'লোঁ এতিয়া ভাত খাবলৈ যাম মানে ওচৰতে মাহীহঁতৰ ঘৰত ভাত খাবলৈ যাম তাৰপৰা ঘৰলৈ যাবলৈ হ'ব এতিয়া ওলাব এতিয়া ঘৰলৈ যাওঁ ওলাই আছোঁ অলপ ৰেডি হৈছোঁ গধূলি এতিয়া 3:30 হৈছে 4টা বজাত ইয়াৰ পৰা ওলাম আৰু ঘৰ পামগৈ আকৌ শহুৰৰ ঘৰ আকৌ কেতিয়া আকৌ একেবাৰে বিহুতে আহিম মাঘৰ বিহুত তো ভিডিঅ'টো কেনে পালে বাৰু আৰু যোনসকলে মোৰ ভিডিঅ'বোৰ মানে নতুনকৈ চাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিবচোন আৰু জনাবচোন কমেণ্টত কেনেকুৱা পাইছে ভিডিঅ'বোৰ কেনেকুৱা পায় আপোনালোকে চাই পেলাই তো আজিলৈ বাই বাই আকৌ নতুন ভিডিঅ' আহি আছে আপোনালোকৰ মাজলৈ চাই থাকিব